ডিসেম্বৰ মাহৰ 30 তাৰিখত আমি বড়োলেণ্ডত বসবাস কৰা 26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট পাব্লিছ কৰিছিলোঁ আৰু সেই সময়ত 26টা জনগোষ্ঠীৰ বিভিন্ন বিষয়বিলাক আমি সেই ভিজন ডকুমেণ্টত পাব্লিছ কৰাত তাতে আমি দেখিবলৈ পাইছিলোঁ আৰু তাত বিভিন্ন জনগোষ্ঠীৰ ভাষা সাংস্কৃতিক ৰক্ষণাবেক্ষণ আৰু ইয়াৰ লগতে সেই জনগোষ্ঠীৰ বিভিন্ন আশা আকাংক্ষাৰ কথা লিপিবদ্ধ হৈছিলে আৰু ইয়াৰে আগ ধৰি আমি বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন কাম হাতত লৈছোঁ আৰু আজি মই আনন্দিত হৈছোঁ আমাৰ বিটিআৰ চৰকাৰৰ তৰফৰ পৰা 1 কোটি টকাৰ সূত্ৰধৰ জনগোষ্ঠীৰ কাৰণে এটি ভৱন নিৰ্মাণ কৰাৰ কাৰণে চন্দ্ৰপাৰাত আমি আধাৰশিলা স্থাপন কৰিছোঁ। সূত্ৰধৰ জনগোষ্ঠীৰ আমাৰ ৰাজ্যিক সভাপতি ৰিজনেল যিটো বিটিআৰ ৰিজনৰ সভাপতি তেখেতসকলৰ জাতীয় সংগঠনৰ নেতৃবৃন্দ আৰু সকলো ৰাইজৰ উপস্থিতিত আমি এই ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছোঁ আৰু এই 1 কোটি টকাৰ ভৱন নিৰ্মাণ হোৱাৰ লগে লগে সমগ্ৰ বিটিআৰ অঞ্চলৰ আৰু অসমৰ সূত্ৰধৰ জনগোষ্ঠীৰ বিভিন্ন মেল মিটিং সেমিনাৰ আলোচনা বিলোচনা আৰু জনগোষ্ঠীটো আগুৱাই নিয়াৰ কাৰণে বিভিন্ন নীতি নিৰ্ধাৰণ কৰাত এইটো সহায় হ'ব বুলি মই আশা ৰাখিছোঁ আৰু আজি এই মহান কাৰ্যৰ কাৰণে এই সম্পন্ন হৈ গ'ল ইয়াৰ কাৰণে মই সূত্ৰধৰ জনগোষ্ঠীক মই অভিনন্দন জনাইছোঁ। আজি দিনটো গৌৰৱৰ দিন। যোৱা প্ৰতিষ্ঠা দিৱসত আমাৰ সন্মানীয় বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া 1 কোটি টকাৰ এটা সূত্ৰধৰ সাংস্কৃতিক ভৱন নিৰ্মাণৰ বাবে আৰ্থিক অনুদান ঘোষণা কৰিছিল মুকলি সভাত তেখেতে আমাৰ সূত্ৰধৰ স্বাতন্ত্ৰ্য প্ৰতিষ্ঠা দিৱসত আৰু সেই যি ঘোষণা কৰিছিলে আজি সেই ঘোষণা কৰা 1 কোটি টকাৰ যি সূত্ৰধৰ সাংস্কৃতিক ভৱন নিৰ্মাণ হ'ব আৰু সেই নিৰ্মাণ হোৱা ভৱনটো আজি আধাৰশিলা হ'ল। গতিকে আমি আশা কৰিছোঁ অতি কম সময়ৰ ভিতৰত আমাৰ এই ঘৰটো সম্পূৰ্ণ হৈ উঠিব আৰু এই ঘৰটোৱে গোটেই বিটিআৰত থকা সূত্ৰধৰ জনগোষ্ঠীৰ এটা সাংস্কৃতিক ভৱন হিচাপে কোকৰাঝাৰত থিয় দি থাকিব আৰু এই চেগতে বিটিআৰ প্ৰধান প্ৰমোদ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সংগঠনৰ ফালৰ পৰা যিটো বিটিআৰ প্ৰধান প্ৰমোদ ডাঙৰীয়াই যদি প্ৰতিশ্ৰুতি ৰূপায়ণ নকৰে তেন্তে আপোনালোকে নিৰ্বাচনৰ সময়ত চিন্তা কৰাৰ কথা যে কৈছিলোঁ কাৰণ আমি বহুবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আমি যোগাযোগ কৰিছিলোঁ আৰু তেখেতে বাৰে বাৰে বস্তুটো কি হ'ল এটা মেকানিজিম এটা টেকনিকেল ইছ্যুজ থাকে যে টেণ্ডাৰবিলাক হ'বলৈ অলপ সময় লাগে আৰু ফাণ্ডটো আহিবলৈ অলপ সময় লাগে সেইকাৰণে তেওঁ অলপ ৰখিব কৈছিলে। এতিয়া ফাণ্ডটো আহিছে টেণ্ডাৰ ইতিমধ্যে হ'ব গতিকে ইতিমধ্যে হৈছে চাগে নাজানো কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই যিহেতু আমাক ইংগিত দিছে যে আপোনালোকে আধাৰশিলা কৰিব পাৰে গতিকে আমি তেওঁৰ অনুমতিত আমি আজি আধাৰশিলাটো কৰিছোঁ আৰু সেইকাৰণে আমি উঠাই লৈছোঁ। আমি আৰু কোনো ধৰণৰ আগন্তুক নিৰ্বাচনত আমি কোনো ধৰণৰ বিৰূপ মন্তব্য নকৰোঁ কিন্তু যদিহে আমাৰ যিখিনি দাবী আছে আৰু আগন্তুক বিটিআৰ নিৰ্মাণৰ মনোনীত সদস্যৰ এটা দাবী আছে গতিকে এই দাবীসমূহ পৰ্যায়ৰ সময়ত আমি আলোচনা কৰি যাম। যদি দাবীসমূহ মানি নলয় তেতিয়াহ'লে আমি হয়তো মানে ছাত্ৰ সংগঠনে বেলেগ এটা ৰূপ ল'বলৈ হয়তো বাধ্য হ'ব।